खुलुमबाय स्टुडिअ आं रबिन बसुमतारी नोंथांमोनहा नैबे गथ'खौ सिनायदोंना सिगां समाव माबायदि देहा थासारियाव दंमोन आरो आथिखालाव माबायदि देहा थासारिखौ लानानै गोग्गो देहा थासारिखौ लानानै न'आव फैफिनखो बे उन्दै गथ'आनो जाबाय थेफा सरगियारि आथिखालाव थेफा सरगियारिनि देहानि थासारिया माबायदि किडनीनि बेरामजों सैनांनाय थेफा सरगियारिनि देहाया आथिखालाव माबायदि मन्त्रि बिस्वजित दैमारिनि नाजानाय आरो हेफाजाबाव गाहाम जिउ मोनफिनबाय थेफा सरगियारिया थांनाय माखासे सान सिगां गोब्राब बेरामजों सैनांना दंमोन थेफा सरगियारिया नाथाय खौरां बिजोंनि गेजेरजों फोसावजानायनि उनाव थेफा सरगियारिनि जिउआ आथिखालाव मोजां थासारियाव फैफिनगासिनो दं 25 नं तामुलपुर विधानसभा बियाबनि मैथाबारि गामिनि 8 बोसोर बैसोनि थेफा सरगियारिया थांनाय माखासे सान सिगां किडनीनि बेरामजों सैनांना दंमोन 8 जुन खालि खौरां फोसावनायनि उनावनो तामुलपुर विधानसभा बियाबनि एमएलए आरो मन्त्रि बिस्वजित दैमारिया थाबैनो थेफा सरगियारिनि फाहामथाय होनायनि राहा खालामो जायनि जाउनाव सैनांनाय थेफा सरगियारिनि मोखाङाव दिनै मिनिस्लु आरो गोदानै जिउ मोनफिननाय थासारिया फैफिनबाय मैया एबा थांनाय रबिबारखालि थेफा सरगियारिया गोग्गो देहा लानानै गुवाहाटी मेडिकेल कलेज हस्पिटालनिफ्राय न'आव फैफिनबाय थेफानि नखर आरो गामिनि सुबुंफोरा थेफानि सावस्रिखौ नुनानै गोजोन आरो खुसि जादों लोगोसे नखरनि सुबुंफोर आरो गामिनि सुबुंफोरा फाहामथाय होनो राहा खालामनायनि थाखाय तामुलपुर बियाबनि एमएलए आरो मन्त्रि बिस्वजित दैमारि बिथांखौ साबायखर बावो আজি ক'বলৈ গ'লে খুব ভাল খবৰ কাৰণ আজিৰ পৰা আমি 15 দিনমান আগত এই খবৰটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি পাইছিলোঁ যে টেপা স্বৰ্গীয়াৰী বুলি দক্ষিণ মেথাবাৰীত এজন অসুস্থ ল'ৰা খুব অসুস্থ ল'ৰা তেওঁ আৰ্থিক অনাটনৰ কাৰণে তেওঁ একচুৱেলি চিকিৎসা কৰাব পৰা নাছিলে ঘৰত গতিকে এই খবৰটো আপোনালোকৰ জৰিয়তে পোৱাৰ পিছত আমি তেওঁলোকৰ ঘৰত আহি যি অৱস্থা দেখিলোঁ সেই দেখি সিদিনাখনে আমি খুব বেয়া লাগিল আমাৰ লগে লগে আমি আমাৰ স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী ডাঙৰীয়া বিশ্বজিৎ दैमारी ডাঙৰীয়াক আমি এই কথাষাৰ জনাইছিলোঁ জনাৰ পিছত তেওঁক মেডিকেলত ততাতৈয়াকৈ লৈ যোৱাৰ এটা ব্যৱস্থা কৰি দিলে আৰু লৈ যোৱাৰ পিছত আজি 13 দিন 14 দিন চিকিৎসা কৰাৰ পিছত আজি টেপা স্বৰ্গীয়াৰী খুব ধুনীয়াকৈ সুস্থ হৈ আহিল গতিকে এই ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াৰ যি ইনিচিয়েটিভ বিধায়ক ডাঙৰীয়াই যি সহায় কৰিলে তাৰ বাবে মই আপোনালোকৰ জৰিয়তে এই চেগতে মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ যথেষ্টখিনি অসুবিধা লৈ যোৱাৰ পিছতো হৈছিলে একচুৱেলি আমি লৈতো গৈছিলোঁ ঠিকে তেওঁলোকৰ একচুৱেলি দুখীয়া পৰিয়াল লগতে তেওঁলোকৰ ৰেচন কাৰ্ডৰ অভাৱ বহুত বস্তু নাই তাক কাগজ পত্ৰ একোৱেই নাই তাতো আমাৰ কিছুমান সমস্যা হৈছিলে এই সমস্যাবিলাকো আমি আকৌ বিধায়ক ডাঙৰীয়াক জনাইছিলোঁ তাৰ পিছতো তেওঁলোকে ফোনাফোনি কৰি বিধায়ক ডাঙৰীয়া তাতো আমাক সহায় কৰি দিলে গতিকে যথেষ্টখিনি সহায় আমাক কৰিলে গতিকে তাৰ বাবে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই 8 তাৰিখে জমা দিয়া আছিল মেডিকেলত জমা দি এতিয়া যোৱাকালি 14 তাৰিখে মই ৰিলিজ দিছে লৈ আহিছোঁ ঘৰত লৈ আহি তামুলপুৰ বিধানসভা আমাৰ এমএলএ ছাৰে আৰু ইফালে আমাৰ সেই মধু ছাৰে বহুত মানে কষ্ট কৰিছে বহুত মধু ছাৰে বহুত কষ্ট কৰিল মানে এনেকুৱা এটা মানে তাহোন নিউজত পায় মোক মানে বেমাৰত পৰি থকাটো বহুত হেল্প কৰিল ইয়াৰ কাৰণে মই তাৰমানে সেইখিনি বহুত তাৰমানে কামনা মানে পাছত যদি এনেকুৱা আহে সেইখিনি যদি সেনেকুৱা বিছনাত যদি পৰি থকা সেনেকুৱা দেখা পোৱাটো মই তাৰমানে এনেকুৱা অনুৰোধ কৰোঁ যে ছাৰক আমাৰ সেই বিশ্বজিৎ ছাৰক আৰু আমাৰ সেই মধু ছাৰক এনেকুৱা যে মই অনুৰোধ জনাওঁ যে মানে এনেকুৱা বেমাৰবিলাক এনেকুৱা যদি সহায় কৰে মানে পাছত যদি আহি থাকে সেইবিলাক সহায় কৰি যাই থকাটো মই বিৰাট ভাল পাওঁ আৰু সেইখিনি মই ধন্যবাদ জনাওঁ আৰু ছাৰ